নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল কাঞ্চনজংঘা ক্লাছেছলৈ। অসম চৰকাৰৰ বিভিন্ন বিভাগত খালী হোৱা পদসমূহ পূৰণৰ বাবে যিসমূহ প্ৰতিযোগী পৰীক্ষা অনুষ্ঠিত কৰা হয়, সেই প্ৰতিযোগী পৰীক্ষাসমূহত সহায় হোৱাকৈ আমি এই চেনেলটোৰ জৰিয়তে আপোনালোকলৈ ভিডিঅ'সমূহ আগবঢ়াম। যদি এই ভিডিঅ'সমূহ আপোনালোকে ভাল পায় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'সমূহ লাইক কৰিব আৰু লগৰ যদি কোনোবা বন্ধু বান্ধৱী আছে তেওঁলোকৰ সৈতে ভিডিঅ'সমূহ আপোনালোকে শ্বেয়াৰ কৰিব। প্ৰিয় বন্ধু বান্ধৱীসকল, আমি ইতিমধ্যে পলিটিৰ এটা ছিৰিজ আৰম্ভ কৰিছোঁ আৰু এই ছিৰিজটোৰ প্ৰায় 7টা পাৰ্ট আমি আপোনালোকৰ সৈতে আলোচনা কৰিছোঁ। এইটো 8 নম্বৰ পাৰ্ট। এইটোত আমি 10টা কুৱেশ্যন আপোনালোকৰ সৈতে আলোচনা কৰিম। আগৰ পাৰ্টকেইটা যদি আপোনালোকে চোৱা নাই তেনেহ'লে সেই পাৰ্টকেইটা আগতে চাব। তাতে মই বহুতো গুৰুত্বপূৰ্ণ প্ৰশ্ন আপোনালোকৰ বাবে ইনক্লুড কৰিছোঁ। সেইকেইটা পাৰ্ট চালে আপোনালোকে উপকৃত হ'ব। এই ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো লৈ আহিছোঁ। ভাৰতৰ সংবিধানত কোনখন অধিনিয়মৰ প্ৰভাৱ আটাইতকৈ বেছিকৈ পৰা দেখা যায়? অৰ্থাৎ আমাৰ সংবিধানখন যেতিয়া বনোৱা হৈছিল তেতিয়া কোনখন অধিনিয়মৰ প্ৰভাৱ আটাইতকৈ বেছিকৈ পৰিছিল? উত্তৰটো হ'ব যে ভাৰতীয় সংবিধানত 1935 চনৰ ভাৰত শাসন আইনৰ প্ৰভাৱ আটাইতকৈ বেছিকৈ পৰা দেখা যায়। মনত ৰাখিব, প্ৰশ্নটো বহুবাৰ কম্পিটিটিভ এক্সামত আহিছে যে ভাৰতৰ সংবিধানত 1935 চনৰ ভাৰত শাসন আইনৰ প্ৰভাৱ আটাইতকৈ বেছিকৈ পৰা দেখা গৈছে। 2 নম্বৰ প্ৰশ্নটো লৈ গৈছোঁ। সংসদীয় শাসন ব্যৱস্থা আমি কোনখন দেশৰ পৰা গ্ৰহণ কৰিছোঁ? অৰ্থাৎ আমাৰ শাসন ব্যৱস্থা যে সংসদৰ জৰিয়তে হ'ব, এই কথাটো আমি কোনখন দেশৰ পৰা গ্ৰহণ কৰিছোঁ? উত্তৰটো হ'ব ব্ৰিটেইনৰ পৰা আমি সংসদীয় শাসন ব্যৱস্থা গ্ৰহণ কৰিছোঁ। ব্ৰিটেইনৰ পৰা আমি সংসদীয় শাসন ব্যৱস্থা গ্ৰহণ কৰিছোঁ। ভিডিঅ'সমূহ আপোনালোকে শেষলৈ চাব আৰু প্ৰশ্নৰ উত্তৰসমূহ মনত ৰাখিবলৈ বা মনতে আমৰাবলৈ আপোনালোকে চেষ্টা কৰিব, তেতিয়া আপোনালোক উপকৃত হ'ব। 3 নম্বৰ প্ৰশ্নটোলৈ গৈছোঁ। একক নাগৰিকত্ব আমি কোনখন দেশৰ পৰা গ্ৰহণ কৰিছোঁ? বা আমি কোনখন দেশৰ পৰা একক নাগৰিকত্ব বা এক নাগৰিকত্ব গ্ৰহণ কৰিছোঁ? মানে আমেৰিকা যুক্তৰাষ্ট্ৰত দ্বি নাগৰিকত্ব আছে, মানে তেওঁলোকৰ ৰাজ্যৰো নাগৰিকত্ব আছে আৰু দেশৰ নাগৰিকত্ব আছে, কিন্তু আমাৰ ইয়াতে মাত্ৰ এটাই নাগৰিকতা, সেইটো হ'ল দেশৰ নাগৰিকতা। গতিকে মনত ৰাখিব, আমি একক নাগৰিকতা ব্ৰিটেইনৰ পৰা গ্ৰহণ কৰিছোঁ। একক নাগৰিকত্ব আমি ক'ৰ পৰা গ্ৰহণ কৰিছোঁ? উত্তৰটো হ'ব একক নাগৰিকত্ব আমি ব্ৰিটেইনৰ পৰা গ্ৰহণ কৰিছোঁ। 4 নম্বৰ প্ৰশ্নটোলৈ গৈছোঁ। মহান্যায়বাদী বা এটৰ্নি জেনেৰেল আমি কোনখন দেশৰ পৰা গ্ৰহণ কৰিছোঁ? মহান্যায়বাদী বা এটৰ্নি জেনেৰেলে চৰকাৰৰ আইনী বিষয়া হিচাপে কাম কৰে, অৰ্থাৎ তেখেতে চৰকাৰৰ হৈ বিভিন্ন বিবাদত ন্যায়ালয়ত চৰকাৰৰ পক্ষে ওকালতি কৰে। তেখেতক মহান্যায়বাদী বোলা হয় আৰু তেখেতৰ পদটো বা এই মহান্যায়বাদী পদটো আমি ব্ৰিটেইনৰ পৰা গ্ৰহণ কৰিছোঁ। মনত ৰাখিব, মহান্যায়বাদী বা এটৰ্নি জেনেৰেলৰ পদটো আমি ব্ৰিটেইনৰ পৰা গ্ৰহণ কৰিছোঁ। 5 নম্বৰ প্ৰশ্নটোলৈ গৈছোঁ। ভাৰতৰ সংবিধানত প্ৰস্তাৱনা আমি কোনখন দেশৰ পৰা গ্ৰহণ কৰিছোঁ? অৰ্থাৎ আমাৰ সংবিধানত যে এটা প্ৰস্তাৱনা থাকিব বা এটা প্ৰিফেচ থাকিব, এই কথাটো আমি ক'ৰ পৰা লৈছোঁ? উত্তৰটো হ'ব সংবিধানৰ প্ৰস্তাৱনা আমি আমেৰিকাৰ পৰা গ্ৰহণ কৰিছোঁ। অৰ্থাৎ আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংবিধানখনত প্ৰস্তাৱনা যোগ কৰা হৈছিল আৰু সেইটো আমাৰ বিদ্বানসকলে দেখিছিলে আৰু সেইটো ভাল পাইছিলে। পাই পেলাই তেওঁলোকে নিজৰ ধৰণেৰে সংবিধানৰ প্ৰস্তাৱনা ভাৰতৰ সংবিধানৰ কাৰণেও গ্ৰহণ কৰিছিল। প্ৰিয় বন্ধু বান্ধৱীসকল, যদি আপোনালোকে আমাৰ ছ'চিয়েল মিডিয়া প্লেটফৰ্মৰ সৈতে জড়িত হ'ব বিচাৰে তেনেহ'লে কাঞ্চনজংঘা ক্লাছেছ নামৰ এটা ফেচবুক পেজ আছে। এই পেজটোৰ সৈতে আপোনালোকে জড়িত হ'ব পাৰে। তাতে মই ভিডিঅ'সমূহৰ লিংকসমূহ আৰু যদি কিবা এক্সামিনেশ্যন ৰিলেটেড ইনফৰমেশ্যন পাওঁ সেইসমূহ তাতে মই আপডেট দিওঁ, আপোনালোকে তাত জইন হ'ব পাৰে। 6 নম্বৰ প্ৰশ্নটোলৈ গৈছোঁ। মৌলিক অধিকাৰ আমি কোনখন দেশৰ পৰা গ্ৰহণ কৰিছোঁ? বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন। এই প্ৰশ্নটো কেইবাবাৰো ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ৰ এক্সামত আহিছে। উত্তৰটো হ'ব আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা আমি মৌলিক অধিকাৰ গ্ৰহণ কৰিছোঁ। মনত ৰাখিব, আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা আমি মৌলিক অধিকাৰ গ্ৰহণ কৰিছোঁ। 7 নম্বৰ প্ৰশ্নটোলৈ গৈছোঁ। ৰাষ্ট্ৰপতি নিৰ্বাচন আৰু মহা অভিযোগ আমি কোনখন ৰাষ্ট্ৰৰ পৰা গ্ৰহণ কৰিছোঁ? অৰ্থাৎ ৰাষ্ট্ৰপতিক আমি কেনেধৰণে নিৰ্বাচন কৰিম আৰু তেওঁক দৰকাৰ হ'লে আমি কেনেধৰণে সেই পদৰ পৰা আঁতৰাম, এইটো আমি ক'ৰ পৰা গ্ৰহণ কৰিছোঁ? উত্তৰটো হ'ব ৰাষ্ট্ৰপতি নিৰ্বাচন আৰু মহা অভিযোগ প্ৰক্ৰিয়া আমি আমেৰিকাৰ পৰা গ্ৰহণ কৰিছোঁ। অৰ্থাৎ আমেৰিকা যুক্তৰাষ্ট্ৰৰ যি ধৰণেৰে ৰাষ্ট্ৰপতি নিৰ্বাচন কৰা হয় আৰু ৰাষ্ট্ৰপতিক ৰাষ্ট্ৰপতিক আঁতৰোৱা হয়, সেই প্ৰক্ৰিয়াখিনি আমি আমেৰিকাৰ পৰা গ্ৰহণ কৰিছোঁ। 8 নম্বৰ প্ৰশ্নটোলৈ গৈছোঁ। উপ ৰাষ্ট্ৰপতি পদ আমি কোনখন দেশৰ পৰা গ্ৰহণ কৰিছোঁ? আমাৰ দেশত যে এজন উপ ৰাষ্ট্ৰপতি থাকিব,
এই কথাটো আমি ক'ৰ পৰা গ্ৰহণ কৰিছোঁ উত্তৰটো হ'ব উপৰাষ্ট্ৰপতি পদ আমি আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা গ্ৰহণ কৰিছোঁ মনত ৰাখিব উপৰাষ্ট্ৰপতি পদ আমি আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা গ্ৰহণ কৰিছোঁ 9 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ শক্তিশালী কেন্দ্ৰৰ সৈতে সংঘীয় শাসন ব্যৱস্থা আমি কোনখন দেশৰ পৰা গ্ৰহণ কৰিছোঁ অৰ্থাৎ আমাৰ যি সংবিধান সেই সংবিধানত কেন্দ্ৰক আটাইতকৈ বেছিকৈ শক্তি প্ৰদান কৰা হৈছে কিন্তু আপোনালোকে মন কৰিলে দেখিব যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাজ্যসমূহক কেন্দ্ৰতকৈ বেছিকৈ শক্তি প্ৰদান কৰা হৈছে কিন্তু আমাৰ সংবিধানত কেন্দ্ৰক বেছি শক্তিশালী কৰা হৈছে গতিকে এইটো আমি ক'ৰ পৰা লৈছোঁ উত্তৰটো হ'ব শক্তিশালী কেন্দ্ৰৰ সৈতে সংঘীয় শাসন ব্যৱস্থা আমি কানাডাৰ পৰা গ্ৰহণ কৰিছোঁ বহুত ইম্পৰ্টেণ্ট প্ৰশ্নটো আপোনালোকে মনত ৰাখিব পাৰিলে ভিডিঅ'সমূহ 2-3 বাৰ চাব তেনেহ'লে আপোনালোকৰ প্ৰশ্নৰ উত্তৰসমূহ মনত থাকিব আৰু যিমান ৰিভাইজ কৰিব সিমানে আপোনালোক উপকৃত হ'ব শক্তিশালী কেন্দ্ৰৰ সৈতে সংঘীয় শাসন ব্যৱস্থা আমি কানাডাৰ পৰা গ্ৰহণ কৰিছোঁ 10 নম্বৰ প্ৰশ্নটোলৈ গৈছোঁ ৰাজ্যৰ নিৰ্দেশাত্মক নীতি আমি কোনখন দেশৰ পৰা গ্ৰহণ কৰিছোঁ যিটো ভাৰত এখন সমাজবাদী ৰাষ্ট্ৰ হিচাপে গঠন কৰাৰ বাবে সংবিধানৰ প্ৰস্তাৱনাত আমি যোগ দিছোঁ আৰু তাৰ বাবে যিসমূহ আঁচনি হ'ব সেই আঁচনিসমূহ জনসাধাৰণৰ কল্যাণৰ বাবে হ'ব লাগিব তাৰ বাবে যিসমূহ নীতি নিয়ম বা নিৰ্দেশনা থাকিব লাগে সেইসমূহ আমি কোনখন দেশৰ পৰা গ্ৰহণ কৰিছোঁ বা সেই নিয়মটো কোনখন দেশৰ পৰা আমি আনিছোঁ উত্তৰটো হ'ব ৰাজ্যৰ নিৰ্দেশাত্মক নীতি আমি আয়াৰলেণ্ডৰ পৰা গ্ৰহণ কৰিছোঁ ৰাজ্যৰ নিৰ্দেশাত্মক নীতি আমি ক'ৰ পৰা গ্ৰহণ কৰিছোঁ উত্তৰটো হ'ব ৰাজ্যৰ নিৰ্দেশাত্মক নীতি আমি আয়াৰলেণ্ডৰ পৰা গ্ৰহণ কৰিছোঁ প্ৰিয় বন্ধু বান্ধৱীসকল যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব ভিডিঅ'সমূহ লাইক কৰিব আৰু লগৰ যদি কোনোবা বন্ধু বান্ধৱী আছে তেওঁলোকৰ সৈতে ভিডিঅ'সমূহ আপোনালোকে শ্বেয়াৰ কৰিব